নমস্কাৰ, মই গণেশ দত্ত আসাম নামৰ ইউটিউব চেনেলটোৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আৰু এটা মই দুখৰ খবৰ লৈ আহিছোঁ। মঙলদৈ চহৰৰ নিকটৱৰ্তী চপাই মেডিপাৰা নিবাসী বিশিষ্ট নাগাৰা নামৰ শিল্পী হেমকান্ত ডেকা ইহ সংসাৰ আৰু নাই। তেখেতৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত পৰলোক প্ৰাপ্তি হৈছে। দৰং ওদালগুৰি নাগাৰা নাম সংঘৰ উপদেষ্টা এয়া হেমকান্ত ডেকা নশ্বৰ দেহ এম্বুলেঞ্চেৰে লৈ অহা হৈছে তেখেতৰ গৃহলৈ। সকলো শোকাকুল পৰিৱেশ, সকলোৰে চকুত চকুলো। আপোন মানুহজনক হেৰুৱাই আজি অকল মেধিপাৰাবাসী নহয়, দৰং ওদালগুৰিৰ নাগাৰা নামৰ লগত জড়িত সকলো আজি ম্ৰিয়মান হৈ পৰিছে। এবাৰ তেখেতৰ মুখখন চাবলৈ সকলোৱে ব্যাকুল হৈছে। আত্মীয় স্বজনৰ কান্দোনৰ সকলোকে ব্যথিত কৰি তুলিছে। তেওঁ বেছিমাৰি উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া হিচাপে শেহতীয়াভাৱে পদোন্নতি লাভ কৰিছিল। এয়া তেখেতৰ স্মৃতিত সূৰ্য শৰ্মাৰ নেতৃত্বত এক শোকসভা অনুষ্ঠিত হৈছে। এই শোকসভাত বিভিন্ন দল সংগঠনে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আগবাঢ়িছে। এয়া আমাৰ মাজত আহি উপস্থিত হৈছে সদৌ অসম নাগাৰা সংঘৰ সভাপতি মাননীয় বলোৰাম বৈশ্য। তেখেতৰ অনুভৱ আমি শুনো আহক। হেমকান্ত ডেকা এজন চৰকাৰী বিষয়ালয় পদোন্নতি হোৱা ব্যক্তি, লগতে নাগাৰা নামৰ লগত জড়িত এজন আজীৱন শিল্পী আছিল আৰু মোৰ শিল্পী সূত্ৰে নাতি সদৃশ আছিল। আজি স্বৰ্গগামী হোৱা খবৰ যদিও আমাৰ কাৰণে দুখদায়ক, তথাপিও তেওঁৰ আত্মাই চিৰ মুক্তি লৈ অনন্ত ধামলৈ গুচি গ'ল। এই শোভাযাত্ৰাৰ খবৰটো মই নামঘৰৰ ভিতৰত সেৱা লৈ থাকোঁতে পাইছিলোঁ আৰু মই তাতে ঈশ্বৰক প্ৰাৰ্থনা জনাইছিলোঁ তেওঁৰ আত্মাই যাতে শান্তি পায়, পৰিয়ালটো যাতে সুখে সন্তোষে চিৰদিন সমাজৰ লগত বৰ্তি থাকিব পাৰে। আমি এজন বিশিষ্ট পাঠক আৰু লিখকক হেৰুৱালোঁ। তেওঁ যিদৰে পাঠক আছিল সেইদৰে নাম চামবিলাকো লিখিছিলে। অকল নামেই নহয়, অন্যান্য প্ৰবন্ধ নিবন্ধও তেওঁ লিখিছিলে, যিটো আমাৰ সমাজৰ কাৰণে অতি প্ৰয়োজনীয় আছিল। গতিকে আমি এজন সাংস্কৃতিক যোদ্ধা, এজন লেখক আৰু এজন সাংস্কৃতিক কৰ্মীক হেৰুৱালোঁ। তেওঁৰ আত্মাই চিৰশান্তি পাওক, তাকে আমি সদৌ অসম নাগাৰা নাম সংঘৰ তৰফৰ পৰা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। এইদৰেই এটি প্ৰতিভাৰ আজি জীৱন বন্দী নুমাই গ'ল। তেখেতৰ এই শেষ যাত্ৰাত আমি সকলো সহযাত্ৰী হৈছোঁ। কিন্তু তেখেতৰ স্মৃতি আমাক আমনি কৰি থাকিব। তেখেত য'তেই নাথাকক কিয় শান্তিত থাকক, সুখত থাকক, তাকেই কামনা কৰিছোঁ।